AI ভিডিঅ' বনাব মন যায় কিন্তু আপুনি নাজানে কেনেকৈ বনাব বলক মই শিকাই দিম নৰ্মেল ফটো এখনৰ পৰা আপুনি AI ভিডিঅ' বনাই ফেচবুকত আপলোড কৰি আপুনি ভাইৰাল হ'ব পাৰিব কেনেকৈ বনাব সম্পূৰ্ণ মই A to Z আপোনাক শিকাই দিম মোক প্ৰথমতে আপুনি এটা এপ ডাউনলোড কৰি ল'ব লাগিব বলক তেনেহ'লে মই আপোনাক দেখাই দিছোঁ মোবাইল প্লে ষ্টৰত গৈ এটা AI এপ ডাউনলোড কৰি ল'ব লাগিব আপুনি মই ডাউনলোড কৰাই আছে কিন্তু দেখাই আছোঁ আপোনালোকক ডাউনলোড কৰি কিন্তু লগইন কৰি ল'ব লাগিব মই ডাউনলোড কৰি লৈছোঁ এইটো চাওক পিক্সভাৰ্ছ বুলি পিক্সভাৰ্ছটো বেষ্ট হয় আপোনালোকৰ পচন্দৰ যিকোনো এটা ডাউনলোড কৰিব কিন্তু এইটো ভাল এইটো ডাউনলোড কৰি ল'ব এইটো বেছি ভাল মই এইটো ডাউনলোড কৰাই আছে আগতে ডাউনলোড কৰি লৈছিলোঁ তাৰপিছত আপোনালোকে যেতিয়া ডাউনলোড কৰি ল'ব ন তেতিয়া লগইন কৰি ল'ব ইমেইল পাছৱৰ্ড এনেকৈ দি কিনে লগইন কৰি ল'ব লগইন কৰাৰ পিছত তুমি ইয়াতে চাওক প্লাছ চিন এটা আছে নহয় এই প্লাছ চিনটোত ক্লিক কৰি দিব প্লাছ চিনত ক্লিক কৰি দিলে ইয়াতে মানে ক্লিক কৰি দিব আপুনি কোনখন ফটো আপুনি ভিডিঅ' বনাব বিচাৰে সেইখন ফটো চুজ কৰি ল'ব মই এতিয়া গেলেৰীত গুচি গ'লোঁ তাতে ক্লিক কৰি দি মই এখন ফটো বাছি ল'ম ধুনীয়াকৈ গেলেৰীত বহুত ফটো আছে বিচাৰি থাকিব লাগিব এতিয়া বহুত আপুনি আগতে ৰেডি কৰি ল'ব কোনখন ফটো ভিডিঅ' বনাব AI ভিডিঅ' কোনখন ফটো বনাব সেইখন মানে আগতে ৰেডি কৰি দিলোঁ মই এইখন লৈ লৈছোঁ বগেনভেলিয়া আছে পিছফালে ফুল সেইখন ফটো লৈ লৈছোঁ তাৰপিছত ইয়াতে চাওক লিখা আছে ইমেজিং চামথিং এবাউট দ্য ইমেজ এই ইমেজখন তুমি কি কৰিব বিচাৰিছা ডান্সিং ভিডিঅ' বুলি মই দিম এতিয়া লিখিম AI ডান্সিং মই দিছোঁ ইয়াতে AI ডান্সিং ভিডিঅ' জেনেৰেটেড তাৰপিছত ইয়াতে চাওক ক্ৰিয়েট বুলি আছে এই ক্ৰিয়েটটোত মানে ক্লিক কৰি দিব যদি তুমি অন্য কিবা কিবি নিজে ভাবি কিনে গুগলত চাৰ্চ কৰি কেনেকৈ দিলে ভাল হ'ব বেষ্ট হ'ব আপোনাৰ পচন্দৰ মতে মানে ইয়াতে প্ৰম্পটটো দিব পাৰিবা মই কিন্তু এনেই দি দিছোঁ এইটো AI ডান্সিং ভিডিঅ' জেনেৰেট বুলি আপোনালোকৰ নিজৰ হিচাপ মতে নিজৰ পচন্দৰ মতে এটা প্ৰম্পট বনাই কিনে ইয়াতে দি দিব পাৰিব মই ইয়াতে চাওক দি দিছোঁ AI ডান্সিং ভিডিঅ' জেনেৰেট এতিয়া মই ক্ৰিয়েট কৰি দিম ইয়াত চাওক ওপৰত দেখাই আছে ইয়ৰ ভিডিঅ' ইজ জেনেৰেটিং অকণমান সময় লাগিব নটিফিকেশ্যনটো নিজে নিজে ওপৰত আহিব ইয়াতে ওপৰতে আহি যাব চাব দেই নটিফিকেশ্যনটো অকণমান সময় লাগে মানে নেটৱৰ্কটো যদি তোমাৰ ভাল থাকে কিন্তু অতি সোনকালে হয় এয়া হৈ গ'ল চাওক ইয়ৰ ভিডিঅ' ইজ ৰেডি মই ইয়াতে ভিউ আছে ইয়াতে আঁতৰি গ'লোঁ কিন্তু ইয়াতে ছাইডত বিচাৰিম মই এইটো ভিডিঅ' ফটো আছিলে মই আগতেও বনাইছোঁ মই এই দুখন তাৰপিছত এইটো চাওক এইয়া চাওক কেনেকুৱা লাগিছে ডান্সটো ভাল লাগিছেনে ঠিক তেনেদৰে আপোনালোকেও এনেকৈ ভিডিঅ' বনাব পাৰিব মই যেনেকৈ বনাইছোঁ আপোনালোকেও কিন্তু এইটো এতিয়া ভিডিঅ' হৈ গ'ল কিন্তু মই এইটো ধুনীয়াকৈ ডাউনলোড কৰি লওঁ ওপৰতে চাওক আপুনি HDও কৰি ল'ব পাৰিব কিন্তু মই HD কৰি লওঁ HD নকৰোঁ HD কৰিলে মানে কইনছ লাগিব নকৰোঁ দিয়ক কেঞ্চেল কৰি দিওঁ HD নকৰাকৈ মই ডাউনলোড কৰি ল'ম এইটো MP4 কৰিবনে কি কৰিব আপুনি MP4 কৰাটো ভাল হ'ব ডাউনলোডিং হৈ আছে এতিয়া চাওক ডাউনলোড কমপ্লিট আপুনি যি পোষ্ট কৰিব বিচাৰে ক'ৰবাত হোৱাটছআপ হওক ইনষ্টাত হওক যিকোনো জেগাতে আপুনি আপোনাৰ ইচ্ছা কিন্তু এইটো ডাউনলোড কৰাৰ পিছত মই লগে লগে পোষ্ট নকৰোঁ কেঞ্চেল কৰি দিম এইটো ঠিক তেনেদৰে আপুনিও এনেকৈ ভিডিঅ'বোৰ বনাব পাৰিব AIত মই এতিয়া বেক হৈ যাম বেক হৈ গ'লোঁ চাওক ইয়াতে মোৰ নামো আছে কৃষ্ণা বুলি ঠিক তেনেদৰে আপোনালোকেও এনেকৈ AI ভিডিঅ' বনাব পাৰিব আৰু ফেচবুক ইনষ্টাত ভাইৰেল হ'ব পাৰিব ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট কৰিবলৈ আৰু নেপাহৰিব ধন্যবাদ